আমি সকলোৱে গম পাই আছো যোৱা কেইবাটাও দেওবাৰৰ পৰা আমি কিছুমান বেসিক টিচিংস আমি শিকি আছো বেসিক মানে কথাবিলাক আমি শিকি আছো পবিত্ৰ বাইবেলৰ পৰা যে খ্ৰীষ্টিয়ান জীৱনটো আমি কেনেকৈ অতিবাহিত কৰিব লাগে যেনেকৈ আমি শিকিলো বাইবেল কেনেকৈ পঢ়িব লাগে প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে ইত্যাদি আজি প্ৰিয়সকল খ্ৰীষ্টিয়ান জীৱনৰ অন্যতম এক বিশেষ লাগতিয়াল বিষয় এটি শিকিবলৈ গৈ আছো আৰু সেইটো হৈছে উপবাস প্ৰেজ দ্য লৰ্ড প্ৰিয়সকল খ্ৰীষ্টিয়ান জীৱনত যি ধৰণে বাইবেল পঢ়া প্ৰাৰ্থনা কৰা সহভাগিতা কৰা দৰকাৰ আছে হিমানেই লাগতিয়াল আমাৰ জীৱনত উপবাস ৰখা বিষয়টো হয় প্ৰেজ দ্য লৰ্ড আজি যদি চাবলৈ যাওঁ তেতিয়াহ'লে মেক্সিমাম মণ্ডলীবিলাকত অধিকাংশ সময়ত আমি এই বিষয়টো দেখি নাই পোৱা আৰু যাৰ ফলত আমাৰ মণ্ডলীবিলাকত আমি বেড ইম্পেক্ট পৰা আমি দেখিবলৈ পাইছোঁ গতিকেলৈ এই বিষয়টো আজি আমি শিকিম আৰু এই বিষয়টোৰ ওপৰত আমি কাম কৰিবৰ কাৰণে চেষ্টা কৰিম কাৰণ এই বিষয়টো নথকাৰ কাৰণে আজি আত্মিকতাত আমি দুৰ্বল আমাৰ অনুষ্ঠানত আমি যেনে ধৰণৰ উপস্থিতি পাব লাগে সেই ধৰণে পোৱা নাই মণ্ডলীত আমি যি ধৰণে উন্নতি দেখিব লাগে সেই ধৰণে আমি দেখিবলৈ পোৱা নাই খ্ৰীষ্ট যুৱক যুৱতী হিচাপে আজি আমাৰ জীৱনত যি জাগৰণ থাকিব লাগিছিলে সেই জাগৰণ আমি দেখিবলৈ পোৱা নাই গতিকেলৈ আহক প্ৰিয়সকল ঈশ্বৰ জীৱাৰ পবিত্ৰ বাক্যৰ থ্ৰু এই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিম প্ৰিয়সকল উপবাসৰ তাৎপৰ্যটোক যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি পবিত্ৰ বাইবেলৰ দ্বাৰা আমি দেখিবলৈ পাওঁ পবিত্ৰ বাইবেলৰ পুৰণা নিয়মত যদি পঢ়িবলৈ যাওঁ তেতিয়াহ'লে এলিয়া মুচি আদি কৰি বহুত এনেধৰণৰ ব্যক্তিসকল আছে যি ঈশ্বৰ জীৱাৰ বিশ্বাসী লোকবিলাকৰ দ্বাৰাই আজি এই পবিত্ৰ বাইবেলটো আমি পাইছোঁ যদি উপবাসৰ তাৎপৰ্যটোক আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ প্ৰিয়সকল তেওঁবিলাকে আমাতকৈ বহুত গুণে আত্মিকতা দিশত আগৰণুৱা আছিলে কিন্তু তাৰ সত্ত্বেও তেওঁবিলাকে উপবাস কৰিছে কিছুমানে একদিন কিছুমানে 3 দিন 7 দিন 20 দিন 40 দিনলৈকে প্ৰেজ দ্য লৰ্ড কিছুমান সময়ত তেওঁবিলাকে নিজৰ মনৰ দ্বাৰাই ইচ্ছা কৰি উপবাস কৰিছে আৰু কিছুমান সময়ত ঈশ্বৰৰ পৰা আজ্ঞা পাই তেওঁবিলাকে উপবাস কৰিছে কিন্তু তেওঁবিলাকক আমি দেখিবলৈ পাইছোঁ তেওঁবিলাকক উপবাস কৰিছে লগতে আমি দেখিবলৈ পাওঁ প্ৰিয়সকল প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে যাক আজি আমি খ্ৰীষ্টান জীৱনৰ প্ৰাধান্য দিওঁ সেই ব্যক্তিগৰাকীও যেতিয়া এই জগতত আছিলে তেওঁ উপবাস ৰাখিছিলে প্ৰিয়সকল আচলতে কিয় উপবাসটো আমাৰ জীৱনত প্ৰয়োজন আমি বাক্যৰ মাধ্যমত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম প্ৰিয়সকল মাৰ্ক 2 অধ্যায় 19 আৰু 20 পদ ইয়াত তেনেধৰণে কৈছে তাতে যীশুৱে তেওঁবিলাকক ক'লে সখীবিলাকৰ লগত দৰা থকা সময়ত তেওঁলোকে লঘোণ দিব পাৰেনে তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোণ দিব নোৱাৰে কিন্তু যিদিনা তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হ'ব এনে দিন আহিব তেতিয়া সেইদিনা তেওঁলোকে লঘোণ দিব প্ৰেজ দ্য লৰ্ড এই বাক্যৰ যদি আগফালে আমি পঢ়িবলৈ যাওঁ প্ৰিয়সকল তেতিয়াহ'লে তাত আমি দেখিবলৈ পাওঁ কিছুমান ফৰিচী লোকবিলাক আছিলে যেতিয়া প্ৰভু যীশু খ্ৰীষ্ট এই জগতত আছিল আৰু সেই সময়ত ফৰিচীবিলাকৰ একটা দল আছিলে আৰু প্ৰভু যীশু খ্ৰীষ্টৰ একটা দল আছিলে প্ৰিয়সকল আৰু সেই সময়ত ফৰিচীবিলাকে প্ৰভু যীশু খ্ৰীষ্টক কুৱেশ্যন কৰিছে যে আপোনাৰ যে লগত থকা শিষ্যবিলাক তেওঁবিলাকে লঘোণ কিয় নিদিয়ে বুলি কৈছে কাৰণ আমি সকলোৱে জানিছোঁ যে পুৰণা নিয়মত যিসকল লোক আছিলে তেওঁবিলাকে লঘোণ দিছিলে কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ আৰু সেয়েহে তেওঁবিলাকে কি কৰিছে প্ৰভু যীশুৰ ওপৰত প্ৰশ্ন কৰিছে আৰু যেতিয়া প্ৰশ্ন কৰিছিলে তাতে যীশুৱে উত্তৰত তেওঁবিলাকক কৈছে যে সখীবিলাকৰ লগত দৰা থকা মানে তেওঁবিলাকে লঘোণ দিব পাৰেনে এনেধৰণে তেওঁ কুৱেশ্যনৰ ওপৰত কুৱেশ্যন কৰিছে আৰু তাৰ পাছত যীশুৱে কৈছে এনে একটা দিন আহিব যেতিয়া সখীবিলাকৰ লগত দৰা নাথাকিব আৰু সেই সময়ত তেওঁবিলাকে লঘোণ দিব প্ৰেজ দ্য লৰ্ড তাৰ মানে তেওঁ কি কৈ আছিলে যে তেওঁ বৰ্তমান সেই সময়ত তেওঁ আছিলে আৰু সেইটো কাৰণে লঘোণ দিয়াটো তেওঁৰ শিষ্যবিলাকৰ কাৰণে প্ৰয়োজন নাছিলে কিন্তু আজিৰ ডেটত আমিও তেওঁৰ শিষ্য হওঁ আৰু আমি দেখিবলৈ পাইছোঁ যে প্ৰভু যীশু খ্ৰীষ্ট আমাৰ মাজত নাই শাৰীৰিক হিচাপে তেওঁ এইটো বেলেগ কথা হয় যে তেওঁ আত্মিকৰ সৈতে আত্মাৰ সৈতে আমাৰ লগত উপস্থিত আছে এইটো একটা বেলেগ টপিক হয় কিন্তু তেওঁ শৰীৰ সৈতে আমাৰ লগত নাই আৰু সেইটো কাৰণে আজি এই বাক্যৰ থ্ৰু আমাক শিকাবৰ কাৰণে চেষ্টা কৰি আছে যে আজি আমাক উপবাস ৰখাটো প্ৰয়োজন আছে প্ৰেজ দ্য লৰ্ড উপবাসৰ অবিহনে বহুত বিষয়বিলাক আছে প্ৰভু যীশু খ্ৰীষ্টৰ পবিত্ৰ বাইবেলৰ যাক আমি আমাৰ জীৱনত আমি পাবৰ কাৰণে অসক্ষম প্ৰেজ দ্য লৰ্ড আৰু সেইকাৰণে উপবাস ৰখাটো খুব প্ৰয়োজন আছে
প্ৰিয়সকল উপবাসৰ বিষয়ে যদি আমি আৰু অলপ ফালৰি কাটি চাম তেতিয়াহ'লে ই এক আজ্ঞা হয় প্ৰিয়সকল আমাৰ জীৱনত যে আমি উপবাস ৰাখিব লাগে প্ৰেইজ দ্য লৰ্ড কাৰণ স্পষ্টকৈ ইয়াত লিখা আছে দৰা থকা সময়লৈকেহে উপবাস নাৰাখিব বুলি কৈছে কিন্তু বৰ্তমান আমি সকলোৱে জানিছোঁ যে আমাৰ লগত দৰা নাই তেওঁ আহিব বুলি কৈ আছে হয় নাই আমাক নিবৰ কাৰণে তেওঁ বৰ্তমান আমাৰ লগত নাই আৰু সেইকাৰণে প্ৰিয়সকল আজি আমাৰ জীৱনত দৰকাৰ আছে উপবাস ৰখাটো প্ৰেইজ দ্য লৰ্ড হালেলুয়া তো উপবাস কিয় ৰাখিব লাগে এনেধৰণে যদি আমাৰ জীৱনত কুৱেশ্যন আহে তেতিয়াহ'লে তাৰ উত্তৰত প্ৰিয়সকল আমি দেখিবলৈ পাওঁ যে আমি উপবাসটো প্ৰথম আত্মিক উন্নতিৰ অৰ্থে ৰাখিব লাগে প্ৰেইজ দ্য লৰ্ড আমাৰ জীৱনত কিয় এই বিষয়টো আমি আলোচনা কৰিছোঁ বুলি ক'লে মেনি টাইমছ আমি এনেধৰণৰ ব্যক্তিবিলাকক লগ পাব পাৰোঁ ঈশ্বৰৰ দাসবিলাকক লগ পাব পাৰোঁ যে তেওঁবিলাকে কয় যে উপবাসটো মেটাৰ নকৰে আমাৰ জীৱনত কিন্তু খ্ৰীষ্টান জীৱনত ই এক অতি গুৰুত্বপূৰ্ণ বিষয় হয় প্ৰিয়সকল আজি আমি ল'ৰা ছোৱালী হওঁ যুৱক যুৱতী হওঁ আজি আমাৰ কাৰণে খুব প্ৰয়োজন আছে কিয় বুলি ক'লে যীশুৰ দৰে হ'বৰ কাৰণে আমাক আচলতে কিয় আমন্ত্ৰণ কৰা হৈছে বাইকত কৈছে তোমালোক যি আমন্ত্ৰণে আমন্ত্ৰিত হোৱা তাৰ যোগ্য আচৰণ কৰা বুলি কৈছে আমাক কিয় আচলতে আমি খ্ৰীষ্টান হিচাপে বা খ্ৰীষ্ট হিচাপে আমাক মতা হৈছে প্ৰিয়সকল তাৰ উত্তৰটো হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ হ'বৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টৰ নিচিনা যদি আমি হ'বৰ কাৰণে ইচ্ছা কৰিছোঁ বা ট্ৰাই কৰিছোঁ তেতিয়াহ'লে প্ৰিয়সকল তেওঁৰ যিবিলাক কাম আছিলে তেওঁৰ যিবিলাক কাৰ্য আছিলে সেইবিলাক আজি আমাৰ জীৱনতো হোৱাটো খুব প্ৰয়োজন প্ৰেইজ দ্য লৰ্ড প্ৰিয়সকল তাতে আমি দেখিলোঁ কি প্ৰথম যে প্ৰভু যীশু খ্ৰীষ্ট জগতত আছিলে সেই সময়ত তেওঁ বাইকত খুব পাৰ্গত আছিলে ডেট মিনছ তেওঁ বাইক পঢ়িছিলে হালেলুয়া তেওঁ মুখস্থ পদ কৰিছিলে আৰু তাৰ কাৰণে যদি নতুন নিয়ম পঢ়িবলৈ যাওঁ তেতিয়াহ'লে তাত দেখিবলৈ পাওঁ যে মেনি টাইমছ তেওঁ বাইকৰ পৰা ওলাই শয়তানক প্ৰতিৰোধ কৰিছে ফৰিচীবিলাকক উত্তৰ দিছে আৰু ইত্যাদি বিষয়বিলাক প্ৰেইজ দ্য লৰ্ড তাৰপাছত আমি দেখিবলৈ পাইছোঁ যে তেওঁ এজন প্ৰাৰ্থনা কৰা ব্যক্তি আছিলে তেওঁ অনেক সময়ত প্ৰাৰ্থনা কৰিছিলে উপবাস ৰাখি প্ৰাৰ্থনা কৰিছিলে নিৰ্জন ঠাইত গৈ প্ৰাৰ্থনা কৰিছিলে পাহাৰত উঠি প্ৰাৰ্থনা কৰিছিলে অকলে গৈ প্ৰাৰ্থনা কৰিছিলে ইত্যাদি বিষয়বিলাকৰ দ্বাৰা আমি দেখিবলৈ পাইছোঁ প্ৰেইজ দ্য লৰ্ড ঠিক একেই ধৰণে আমি দেখিবলৈ পাওঁ প্ৰিয়সকল যে প্ৰভু যীশু খ্ৰীষ্ট উপবাস ৰাখিছিলে আৰু তাৰ কাৰণে আমিও উপবাস ৰখাটো প্ৰয়োজন হয় হালেলুয়া তো আত্মিক উন্নতিৰ কাৰণে আমি উপবাস ৰাখিব লাগে যদিহে আমাৰ জীৱনত কুৱেশ্যন আহে যে আমি কিয় উপবাস ৰাখিব লাগে 2 নম্বৰত যদি আমাৰ জীৱনত কুৱেশ্যন আহে যে উপবাস ৰখাৰ প্ৰয়োজন আছেনে অফক'ৰ্ছ উপবাস ৰখাৰ প্ৰয়োজন আছে কিয় বুলি ক'লে লুক পঢ়িম লুক 5:34 আৰু 35 পদ ইয়াত এনেধৰণে কৈছে তেতিয়া যীশুৱে তেওঁবিলাকক ক'লে সখীবিলাকৰ লগত দৰা থকা সময়ত তেওঁলোকক জানো লঘোণ ৰখাব পাৰা কিন্তু দুখৰ দিন আহিব আৰু যেতিয়া তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হ'ব তেতিয়া সেইদিনা তেওঁলোক লঘোণ দিব প্ৰেইজ দ্য লৰ্ড তাৎপৰ্যত আমি আলোচনা কৰা সময়তে কৈছিলোঁ যে সখীবিলাকৰ লগত দৰা নথকাৰ সময়ত তেওঁবিলাকে লঘোণ দিব লাগিব প্ৰেইজ দ্য লৰ্ড আজি আমাৰ মাজত প্ৰভু যীশু খ্ৰীষ্ট নাই তেওঁক আমাৰ পৰা নিয়া হৈছে তেওঁ আহিব প্ৰিয়সকল এদিন আৰু তাৰ কাৰণে আমি লঘোণ দিব লাগিব কাৰণ তেওঁ আজ্ঞাটো আমাৰ বাবে দি ৰাখিছে হালেলুয়া আৰু সেয়েহে লঘোণটো বা উপবাসটো আমাৰ বাবে অতি প্ৰয়োজনীয় বিষয় হয় হালেলুয়া প্ৰিয়সকল এইখিনিতে আমি আলোচনা কৰিবলগীয়া আৰু এটা বিষয় আছে মেনি টাইমছ আমি দেখিবলৈ পাওঁ বেলেগ সমাজত বেলেগ ধৰ্মীয় অনুষ্ঠানৰ লোকসকলে উপবাসটোক বেলেগ পদ্ধতিৰে তেওঁবিলাকে দিয়ে বেলেগ দিন বাৰত তেওঁবিলাকে দিয়ে বা ৰাখে প্ৰেইজ দ্য লৰ্ড আৰু সেয়েহে মেনি টাইমছ বহুত সময়ত আমাৰ জীৱনতো প্ৰশ্ন আহিব পাৰে যে আমি কোন দিনত কোন বাৰত লঘোণ দিব পাৰোঁ বা উপবাস ৰাখিব পাৰোঁ এনেধৰণে যদি আমাৰ জীৱনত কুৱেশ্যন আহে তেতিয়াহ'লে তাৰ সঠিক উত্তৰটো এনেধৰণে হৈছে প্ৰিয়সকল উপবাস ৰখাৰ কোনো নিৰ্ধাৰিত দিন নাই যে আমি আমুক দিনটোত উপবাস ৰাখিব লাগে কিয় বুলি ক'লে প্ৰিয়সকল প্ৰত্যেকটা দিনৰ ওপৰত ঈশ্বৰ জীৱৰ আশীৰ্বাদ আছে তেওঁ নিজৰ ইচ্ছাৰে দিনবিলাক গঠন কৰিছে তেওঁ সকলো দিনৰ ওপৰত তেওঁৰ যি নেকি আশ্চৰ্য তেওঁৰ শক্তি তেওঁ প্ৰকাশ কৰিছে প্ৰিয়সকল আৰু সেয়েহে লঘোণ দিয়াৰ কোনো নিৰ্দিষ্ট বা নিৰ্ধাৰিত দিন নাই কাৰণ প্ৰত্যেক দিনক ঈশ্বৰ জীৱাই আশীৰ্বাদ কৰিলে হালেলুয়া কিন্তু মন কৰিবলগীয়া বিষয় ইয়াত এটা আছে আমি প্ৰত্যেক দিন লঘোণ দিব পাৰোঁ বুলি মন গ'লে আমি লঘোণ দিম এনেধৰণৰ নহয় প্ৰিয়সকল কাৰণ লঘোণৰ কিছুমান বিষয়বিলাক থাকে সেই বিষয়বিলাক আমি কোন দিন মেইনটেইন কৰিব পাৰিম এনে একটা দিন আমি চুজ কৰিব লাগে প্ৰিয়সকল উদাহৰণস্বৰূপে মই 6 দিন কাম কৰোঁ দেওবাৰ দিনটোহে ফ্ৰী পাওঁ তেতিয়াহ'লে দেওবাৰ দিনটো আপোনাৰ আৰু মোৰ বাবে ঠিক দিন হয় আমি লঘোণ দিব পাৰোঁ
যদি সপ্তাহৰ মাজত কোনো একটা দিন আমি ফ্ৰী পাওঁ, যিটো দিনত আমাৰ কাম বন নাই, একো প্ৰগ্ৰাম নাই, তেতিয়াহ'লে সেই দিনটো আপোনাৰ আৰু মোৰ বাবে ঠিক হ'ব পাৰে। কিন্তু এইটোও নহয় যে আমি প্ৰত্যেক সপ্তাহত একটা নিৰ্ধাৰিত দিন কৰি ল'লোঁ আৰু সেইটোতে আমি উপবাস ৰাখিম, নহয় প্ৰিয়। ব্যক্তিগত জীৱনৰ বিষয়ে মই কৈ আছোঁ, সামাজিক মাধ্যমৰ কথা কোৱা নাই। এইটো ব্যক্তিগত মাধ্যমৰ কথা কৈ আছোঁ। কাৰণ সামাজিক মাধ্যমৰ কথা যদি আহি যায় তেতিয়াহ'লে দিন একটা নিৰ্ধাৰিত কৰিবই লাগিব, নহয় জানো? কাৰণ সকলোৰে সুবিধা হ'ব লাগিব। কিন্তু ব্যক্তিগত জীৱনত, ব্যক্তিগত মাধ্যমত আমি কোন দিন ফ্ৰী পাইছোঁ সেই দিনাখন আমি চুজ কৰি ল'ব লাগে, যি দিন নহওক লাগে, আৰু আমি সেই দিনাখনেই উপবাস ৰাখিব লাগে। প্ৰিয়সকল, তাৰ লগতে কিছুমান সময়ত আমি দেখিবলৈ পাওঁ অন্যান্য সমাজৰ লোকসকলে উপবাসত কিছুমান খাদ্য সামগ্ৰী তেওঁলোকে লয়, অৰ্থাৎ খায়, ভোজন কৰে। প্ৰিয়সকল, তেনে ক্ষেত্ৰত প্ৰভু যীশু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাই আমি কি শিকিব পাৰোঁ যে উপবাস থকা সময়ত আমি কি কি খাব পাৰোঁ। প্ৰেইজ দ্য লৰ্ড। আমি যেতিয়া উপবাস কৰোঁ, আমি পনীয়া আহাৰবিলাক আমি উপবাসত ল'ব পাৰোঁ। কিয় বুলি ক'লে, প্ৰিয়সকল, আমি দেখোঁ যেতিয়া আমি উপবাস ৰাখোঁ, ভোকত আমাৰ মনবিলাক অস্থিৰ হয়। যদি সেই ভোকে আমাৰ লঘোণ বা ঈশ্বৰৰ লগত যিটো আমি কানেক্ট হৈ আছোঁ লঘোণত, সেই কানেক্টিভিটিটো যদি সেই ভোকে যদি পৃথক কৰিছে, ভাঙিছে, তেতিয়াহ'লে সেই ভোকটোক মাৰিবৰ কাৰণে আমি কিছু পৰিমাণে পনীয়া আহাৰটো আমি ল'ব পাৰোঁ। প্ৰেইজ দ্য লৰ্ড। অন্যথা আমাৰ যিটো নেকি লঘোণ, সেই লঘোণটো ভাঙি যাব প্ৰিয়সকল। অস্থিৰতাৰ দ্বাৰাই ই মানে ভেলুলেছ হৈ যাব প্ৰিয়সকল। তাৰ কাৰণে আমাৰ এই লঘোণটোক বা উপবাসটোক আমি ভেলুলেছ নকৰিবৰ অৰ্থে বা হ'ব নিদিবৰ অৰ্থে আমি লিকুইডটো ল'ব পাৰোঁ। কিন্তু তাৰো কিছুমান নিৰ্দিষ্ট পৰিমাণ থাকিব লাগিব প্ৰিয়সকল। উদাহৰণস্বৰূপে, একদিনৰ কাৰণে যদি আমি লঘোণ দিছোঁ, তেতিয়াহ'লে দুপৰীয়া সময়তো আমি একবাৰ আমি লিকুইড অলপমান ল'ব পাৰোঁ। হয়তো চাহ হ'ব পাৰে, কফি হ'ব পাৰে, বা ORS হ'ব পাৰে, এনেধৰণৰ কিঞ্চিত পৰিমাণে, খুব কম পৰিমাণে, যাতে ভোকটোক আমি মাৰি ৰাখিব পাৰোঁ। আৰু ফাইনেলি ৰাতি আমি আহাৰ ভোজনৰ দ্বাৰাই সেই লঘোণটোক আমি ভাঙিব পাৰোঁ। প্ৰেইজ দ্য লৰ্ড। একদিনীয়া যদি হয়, আৰু যদি তাতোতকৈ অধিক হয়, তেতিয়াহ'লে আমি ৰাতিৰ আহাৰটো আমি ভোজন কৰিব পাৰোঁ। প্ৰেইজ দ্য লৰ্ড। অন্যথা মানুহৰ শৰীৰ হয় ই বেমাৰ বা ৰোগতো ভুগিব পাৰে, যিটো নেকি ঈশ্বৰজীয়ে কেতিয়াও ইচ্ছা নকৰে। হালেলুয়া। কাৰণ লঘোণটো একটা খুব জটিল আৰু খুব লাগতিয়াল আৰু খুব একটা সিৰিয়াছ বিষয় হয়। প্ৰেইজ দ্য লৰ্ড। লগতে কিমান দিন উপবাস কৰিব লাগে, এনেধৰণৰ যদি আমাৰ জীৱনত কুৱেশ্যন আহে, তেতিয়াহ'লে তাৰ সঠিক উত্তৰটো হৈছে তাৰ একো সীমা নাই, সময়ৰ একো সীমা নাই প্ৰিয়সকল। কিন্তু যদি লঘোণ দীঘলীয়া হয়, তেতিয়াহ'লে সেই দীঘলীয়া সময়টো ঈশ্বৰৰ আদেশ হ'ব লাগিব প্ৰিয়সকল। তাৰ ওপৰত ঈশ্বৰৰ ইচ্ছা হ'ব লাগিব। অন্যথা আপুনি আৰু মই ৰোগত পৰি যাব পাৰোঁ প্ৰিয়সকল। আমাৰ শৰীৰ দুৰ্বল হৈ যাব পাৰে প্ৰিয়সকল। আমি কেতিয়াবা দেখিবলৈ পাওঁ যে 40 দিনলৈকে উপবাস কৰিছে, কোনোবাই 20 দিন, কোনোবাই 7 দিন, 3 দিন, 4 দিন, 5 দিন, এনেকৈ না, কোনোবাই 10 দিন, এনেকৈ আমি শুনিছোঁ প্ৰিয়সকল। কিন্তু কথা হ'ল, যদি আপুনি আৰু মই যদি ইচ্ছা কৰিছোঁ এনেধৰণে ল'বৰ কাৰণে, তো কথা হ'ল তাৰ ওপৰত কিবা মানে লক্ষ্য বা উদ্দেশ্য আছে নাই, ঈশ্বৰৰ কিবা পৰিকল্পনা আছে নাই, ইচ্ছা আছে নাই, তাক আমি জানিব লাগিব প্ৰিয়সকল। বা আপোনাৰ কিবা ঠোচ ৱাজা আছে নাই, কাৰণ আছে নাই। যদি নাই, তেতিয়াহ'লে আপুনি কেতিয়াও দীঘলীয়াকৈ উপবাস কৰিব নালাগে প্ৰিয়সকল। যদি এনেধৰণে কৰিছোঁ, ই আপোনাৰ আৰু মোৰ বাবে সমস্যা হ'ব পাৰে। হালেলুয়া। গতিকেলৈ আমি কেতিয়াও দীঘলীয়া যদি আমি উপবাস ৰাখিবৰ কাৰণে লৈছোঁ, তেতিয়াহ'লে প্ৰাৰ্থনাৰে আমি ঈশ্বৰৰ পৰিচালনা আমি মাগিব লাগে আমাৰ জীৱনত, যাতে ঈশ্বৰজীয়ে আমাক আগুৱা কৰি দেখাব যে কোন কোন বিষয়ৰ ওপৰত আমি মানে কি কি বিষয়ৰ ওপৰত আমি আধাৰিত কৰি উপবাসটো ৰাখিম। অন্যথা আমি যদি সৰু সৰু বিষয়বিলাক আছে, আমাৰ নিজৰ ব্যক্তিগত জীৱনটোক আমি উন্নতি কৰিবৰ কাৰণে ইচ্ছা কৰিছোঁ, তেতিয়াহ'লে একদিনটো যথেষ্ট হয় প্ৰিয়সকল আমাৰ বাবে। য়েছ, সঁচা কথা হয়। পবিত্ৰ বাইবেলত আমি দেখিছোঁ, মোচিক দেখিছোঁ, এলিয়াক দেখিছোঁ, প্ৰভু যীশু খ্ৰীষ্টক দেখিছোঁ, দানিয়েলক দেখিছোঁ। তেওঁবিলাকে বহুত বেছি দিন ইউজ কৰিছে, ব্যৱহাৰ কৰিছে। কিন্তু প্ৰিয়সকল, আমাৰ বাবে সেইটো আমি সেইধৰণে কৰিবই লাগে, এনেধৰণৰ কথা নহয়। আমাৰ ওপৰত সেইটো ডিপেণ্ড কৰিব আমি কিহৰ কাৰণে উপবাস ৰাখিছোঁ। অন্যথা ই আমাৰ বাবে বিফল হ'ব পাৰে। হালেলুয়া। লগতে উপবাসত কি কি কৰিব লাগে বুলি, তেতিয়াহ'লে প্ৰিয়সকল, উপবাসত ঈশ্বৰৰ বাক্য পঢ়া, প্ৰাৰ্থনা কৰা, প্ৰশংসা আৰাধনা কৰা, ঈশ্বৰৰ লগত সহভাগিতা কৰা ইত্যাদি। উপবাস মানে কি হয় আচলতে?
যিধৰণে আমি অন্যান্য সময়ত আলোচনা কৰিছোঁ, মৃত্যুৰ অৰ্থটো হৈছে পৃথকীকৰণ। আত্মাক বা প্ৰাণবায়ুটোক শৰীৰৰ পৰা পৃথক হৈ যোৱাটোৱে হৈছে মৃত্যু। ঈশ্বৰৰ পৰা আত্মাটো পৃথক হৈ যোৱাটোৱে হৈছে দ্বিতীয় মৃত্যু, নহয় জানো? তো ঠিক একেধৰণে উপবাসটো হৈছে আমাৰ আহাৰটোক আমাৰ পৰা পৃথক কৰি দিয়াটো হৈছে উপবাস। প্ৰেইজ দ্য লৰ্ড। তাৰ পাছত যদি তাক আমি ডিপলি যদি আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে আৰু একটা বিষয় আছে, আৰু সেইটো হৈছে প্ৰিয়সকল, প্ৰত্যেক দিন আমাৰ জীৱনত কামবিলাক থাকে, বিষয়বিলাক থাকে, স্কুল কলেজ ইত্যাদি বিষয়বিলাক থাকে। কিন্তু প্ৰিয়সকল, উপবাসৰ অৰ্থ হৈছে সেই সকলো বিষয়বিলাকক আমাৰ পৰা পৃথক কৰি দিয়া, প্ৰভুৰ লগত প্ৰভুৰ লগত কানেক্টিভিটি, এইটো হৈছে উপবাস। প্ৰেইজ দ্য লৰ্ড। তো তাৰ গতিকে লক্ষ্য কৰাটো খুব প্ৰয়োজন আছে আমাৰ জীৱনত যে আমি উপবাস কেনেকৈ কৰিছোঁ। যদি আপুনি উপবাসো ৰাখিছে, খেলিবলৈ গৈছে, দৌৰিছে, কিবা কাম কৰিছে, তেতিয়াহ'লে এই উপবাস নহয় প্ৰিয়সকল। এইটো উপবাস আপোনাৰ বিফল হ'ব প্ৰিয়সকল। তাৰ গতিকে মন কৰিব, যেতিয়া আপুনি উপবাস ৰাখিব সেইদিন আপুনি ফ্ৰী হ'ব লাগিব, যাতে উপবাসত আৰু বেলেগ বিষয় নাহে। আপুনি সেই দিনটো ঈশ্বৰৰ অৰ্থে দি দিলে। আপুনি সেই দিনত ঈশ্বৰৰ বাক্য পঢ়ক, একটা ৰুমত সোমাই আপুনি প্ৰাৰ্থনা কৰক, প্ৰশংসা আৰাধনা কৰক, ঈশ্বৰৰ লগত সহযোগিতা কৰক। অন্যথা আমাৰ সেই উপবাসটো বিফল হ'ব পাৰে। তাৰ মাজত যদি আমি চাবলৈ যাওঁ, আজিৰ ডেটত বিশেষ কৰি আমাৰ মণ্ডলীত আমি দেখিবলৈ পাওঁ, আমি যিমানবিলাক বৰ্তমান উপস্থিত আছোঁ, আমি প্ৰত্যেকেই বিজি থকা ব্যক্তিসকল আছোঁ। কিছুমানে কাম কৰা ল'ৰা ছোৱালী আছে, কিছুমানে স্কুল কলেজ ইত্যাদিবিলাক। তো আমি কেনেকৈ উপবাস ৰাখিম? আমিতো স্কুল বা কলেজ আমি মিছ কৰিব নোৱাৰোঁ, কাম আমি মিছ কৰিব নোৱাৰোঁ। আমি কেনেকৈ কৰিব পাৰোঁ? ইয়াৰো একটা অপশ্যন আছে প্ৰিয়সকল। হ'ব পাৰে ই বাইবেলত ক'তো লিখা নাই, কিন্তু এই অপশ্যনটো ঈশ্বৰ জীৱাই একচেপ্ট কৰিছে বা অথৰিটি আছে প্ৰিয়সকল। যদি আপুনি কামলৈ বা স্কুল কলেজলৈ ওলাই গৈছে, তেতিয়াহ'লে আপুনি সোনকালে উঠক, ঈশ্বৰৰ লগত অলপ সময় আপুনি কটাওক, প্ৰাৰ্থনা, বাইবেল পঢ়া, সহভাগিতা কৰা, প্ৰশংসা আৰাধনা ইত্যাদি। তাৰ পাছত আপোনাৰ যি কাম আছে, আপোনাৰ যি স্কুল কলেজ আছে, আপুনি ওলাই যাওক। ওলাই গৈ দিনটো আপুনি খুব ধুনীয়াকৈ যেনেধৰণে প্ৰত্যেক দিন থাকে তেনেধৰণে থাকক, ৰিটাৰ্ণ আহক গধূলি সময়ত, আৰু পুনৰ আপুনি ভৰি হাত ধুই ফ্ৰেছ হৈ পুনৰ অলপমান সময় ঈশ্বৰ জীৱক দিয়ক। ঠিক একেধৰণে বাইবেল পঢ়া, প্ৰাৰ্থনা কৰা, সহভাগিতা কৰা, প্ৰশংসা আৰাধনা কৰি ইত্যাদিৰ থ্ৰু, আৰু তাৰ পাছতে আপুনি আপোনাৰ উপবাসটো ভাঙিব পাৰে। হালেলুয়া। কিন্তু তাত মন কৰিবলগীয়া আৰু একটা বিষয় আছে। বাইবেলত তেনেধৰণে কৈছে, তোমালোকে মানুহক দেখাবলৈ লঘোণ নিদিবা বুলি কৈছে। হালেলুয়া। উপবাস নাৰাখিবা বুলি কৈছে। ফৰিচীবিলাকে তেনেকাই কৰিছিলে প্ৰিয়সকল, কিন্তু আমি হ'লে তেনেধৰণে নহয়। যদি আপুনি আৰু মই লঘোণত থাকি যদি বাহিৰত ওলাই গৈছোঁ, তেতিয়াহ'লে মূৰত তেলটো ল'ব লাগে। আমাৰ ফেচটো উজ্বলি থাকিব লাগে প্ৰিয়সকল। প্ৰত্যেক দিন এনেধৰণে থাকে, ঠিক একেধৰণে থাকিব লাগে। যদি আপুনি উজ্বলাই ৰাখিবৰ কাৰণে অসক্ষম, তেতিয়াহ'লে আপুনি উপবাস নকৰক। কাৰণ আপুনি যদি উপবাস ৰাখিছে, তেল ঘঁহা নাই, মুখ যদি আপোনাৰ শুকাই গৈছে, চেহেৰা যদি না চাইন নাই, উজ্জ্বল নাই, তেতিয়াহ'লে মানুহে আপোনাক সুধিব যে কি হ'ল আপোনাৰ। আমাক সুধিব পাৰে প্ৰিয়সকল। তাৰপাছত আপুনি আৰু মই কি উত্তৰ দিব? সঁচাটোৱে কওঁ না উপবাস আছে বুলি, তো মানুহক দেখাব নহয় প্ৰিয়সকল। এনেকা আপুনি থাকক, কোনোৱে আপোনাক ক'বই নোৱাৰে যে আপুনি কেনেকৈ আছে। যদি আপুনি দেখিছে কামৰ সময়ত, স্কুল কলেজৰ সময়ত আপুনি উপবাস থকাৰ স্বত্তেও আপোনাক কোনোবাই ফৰ্চ কৰিছে খাবৰ কাৰণে, তাৰ আগতে আপুনি এনেকৈ আঁতৰ হৈ যাওক যে কোনোৱে আপোনাক দেখি নাপাব, কোনোৱে আপোনাক এই চিটুৱেশ্যনটো আপোনাৰ পাছত নাহিব। এনেধৰণে আপুনি কৰক, আৰু যেতিয়া এনেধৰণে কৰিব, আপোনাৰ যি উপবাস ই সফল হ'ব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। অন্যথা আমাৰ যি উপবাস সেয়ে বিফল হৈ যাব। তাৰ পাছত প্ৰিয়সকল, একটা গুৰুত্বপূৰ্ণ বিষয় আছে লাষ্ট, আৰু সেইটো হৈছে আপোনাৰ আৰু মোৰ যি উপবাসৰ বিষয়, সেই বিষয়টো আমি যদি এট্ৰেক্টিভ কৰিবৰ কাৰণে ইচ্ছা কৰোঁ, মজবুত কৰিবৰ কাৰণে ইচ্ছা কৰোঁ, আৰু ঈশ্বৰৰ দেখাত গ্ৰহণযোগ্য, অধিককৈ গ্ৰহণযোগ্য কৰিবৰ কাৰণে ইচ্ছা কৰোঁ, তেতিয়াহ'লে আৰু একটা কাম আছে, আৰু সেইটো হৈছে প্ৰিয়সকল, আপুনি উপবাস থকাৰ সময়ত যিটো ভোজন, যিটো আহাৰৰ একটা ভাগ আপুনি এৰি দিছে, পৃথক কৰি দিছে, সেই পৃথকটো আপুনি দুখীয়া দৰিদ্ৰবিলাকৰ মাজত আপুনি বিটাই দিয়ক, দি দিয়ক প্ৰিয়সকল। দেখিব ঈশ্বৰৰ আশীৰ্বাদটো আপোনাৰ জীৱনত কেনেকৈ বৰষি পৰিব। হালেলুয়া। গতিকেলৈ উপবাসটো এনেধৰণে হোৱাটো আৰু উপবাসত আমি জীৱন যাপন কৰাটো খুব প্ৰয়োজন আছে প্ৰিয়সকল, লাগতিয়াল আছে প্ৰিয়সকল, আৰু ই এট্ৰেক্টিভ উপবাস হ'ব পাৰে প্ৰিয়সকল। লগতে আমি উপবাসৰ সময়ত বেলেগ বেলেগ চিন্তাধাৰাৰ সৈতে আমি অতিক্ৰম কৰোঁ প্ৰিয়সকল। কিন্তু আমি যেতিয়া উপবাস কৰোঁ, আমি নিৰ্দিষ্ট সময় ঠিকনা আমি বাছি লোৱাটো আমাৰ বাবে দৰকাৰ আছে, যাতে আমি
সেই নিৰ্দিষ্ট সময় আৰু ঠিকনাৰ মতে আমি উপবাসটো আমাৰ সাকসেসফুল কৰিব হালেলুয়া আমি কেতিয়াবা দেখিবলৈ পাওঁ প্ৰিয়সকল যেতিয়া আমি উপবাস ৰাখোঁ প্ৰিয়সকল কেতিয়াবা এনেধৰণে হয় আমি পিতৃ মাতৃৰ পৰা যদি কিবা বিচাৰি আছোঁ তেতিয়াহ'লে যদি পিতৃ মাতৃ আমাক দিয়া নাই তেতিয়া আমি কি কৰোঁ খানা চানা এৰি দিওঁ নহয় জানো আমাৰ আহাৰ এৰি দিওঁ আমি গেজু কৰোঁ যে আমাক আহাৰটো লাগে তো এইটো একটা এনেধৰণৰে বিষয় হয় যে আমি ঈশ্বৰৰ আমাৰ খানাটো আমাৰ আহাৰটো আমি এৰি দিছোঁ আৰু আমি ঈশ্বৰৰ পৰা বিচাৰিছোঁ তো প্ৰিয়সকল আমাৰ জীৱনত ইয়াক আমি পজিটিভলি কৰিবৰ কাৰণে চেষ্টা কৰিম অন্যথা ই আমাৰ জীৱনত নেগেটিভ প্ৰভাৱ পেলাব পাৰে গতিকেলৈ মই অনুৰোধ কৰিছোঁ আমাৰ ইউথসকলক আমাৰ জীৱনত যদি আমি উপবাস কেতিয়াবা ৰাখিম তেতিয়াহ'লে আমি পজিটিভলি ৰাখিম আমি গেজু নকৰিম যিটো ঈশ্বৰে ইচ্ছা নকৰে এনেধৰণৰ বস্তুবিলাক আমি নিবিচাৰিম কিন্তু যিবিলাক বস্তুৰ ওপৰত যিবিলাক বিষয়ৰ ওপৰত ঈশ্বৰে ইচ্ছা কৰে এনেধৰণৰ বিষয় আৰু বস্তুবিলাকক আমি উপবাসৰ দ্বাৰাই বিচাৰিম অন্যথা ই আমাৰ বাবে সমস্যা হ'ব পাৰে হালেলুয়া যিকেইটা আমি উপবাসৰ বিষয়ে আলোচনা কৰিলোঁ সেই সকলো বিষয়বিলাকৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকক আৰু এই বিষয়বিলাকৰ থ্ৰু আমি আমাৰ খ্ৰীষ্টান লাইফটো যাতে আগুৱাই ল'ব পাৰোঁ তাৰ গতিকে আমি প্ৰাৰ্থনাৰ সময়ত নিশ্চয়কৈ সোঁৱৰণ কৰিম আৰু আহক প্ৰিয়সকল এই যি বিষয়বিলাক আমি শিকিলোঁ এই বিষয়বিলাকক আমাৰ জীৱনত এপ্লাই কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমাৰ প্ৰত্যেকৰ জীৱন থাকিব আমেন